খুবেই এটা সুন্দৰ অনুষ্ঠান চিৰাং জিলা কমিটি এপছু আৰু বিজনী আঞ্চলিক কমিটি এপছুৰ উদ্যোগত এই বছৰ 2024 মেট্ৰিকৰ যি ফলাফল ইয়াত বড়ো মাধ্যমৰ যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে টপ 10 জিলাৰ অধীনত স্থান তেওঁলোকে ল'ব পাৰিছে তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান ইয়াত এতিয়া চলি আছে আৰু মূলতঃ অসমৰ ভিতৰতে চিৰাং জিলা আটাইতকৈ টপ পজিশ্যন নাম্বাৰ 1 ধাৰাবাহিকভাৱে যোৱা বছৰ আৰু এই বছৰ সেই স্থান তেওঁলোকে ল'ব পাৰিছে আৰু এইটো বিটিআৰবাসী অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু চিৰাং জিলা যোৱাটো সময়ত কিছুমান বছৰত ন্যূনতম মানে লয়েষ্ট মানে পজিশ্যনত আছিল আৰু ধাৰাবাহিকভাৱে 2 বছৰ এই টপ পজিশ্যনত থকাটো এটা গৌৰৱৰ বিষয় মই চিৰাং জিলাৰ আটাইবিলাক অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত যাতে এই ধাৰাবাহিক এটা যি মানে যাত্ৰা এইটো যাতে অব্যাহত থাকে তাৰ কাৰণেও মই আহ্বান জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাই গুণগত শিক্ষাৰ অভিযান আমি চলাই আহিছোঁ ৰাইজক আমি আহ্বান জনাই আহিছোঁ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলক লগ ধৰিছোঁ অভিভাৱকক আমি আহ্বান জনাইছোঁ আৰু এই আমাৰ ধাৰাবাহিক যি এটা গণতান্ত্ৰিক এটা গণজাগৰণ যি এটা আমাৰ শিক্ষাৰ ক্ষেত্ৰত এই আমূল এটা পৰিৱৰ্তনৰ যি এটা মানে গতি সেইটো তীব্ৰতৰভাৱে চলি থাকিব আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ যে দেশ আৰু অঞ্চল আৰু আমাৰ এই পিছপৰা এই অঞ্চলখন যদি আগুৱাই নিব লাগে তেতিয়াহ'লে মাতৃভাষা মাধ্যম বড়ো মাধ্যম বা আন মাতৃভাষা মাধ্যমত শিক্ষাৰ যি এটা গুণগত যি মান সেইটো আগবঢ়াই নিব লাগিব আৰু আমি আশা কৰোঁ এই ল'ৰা ছোৱালীবিলাকৰ মাজৰ পৰা যাতে ডক্টৰ ইঞ্জিনিয়াৰ চিভিল ছাৰ্ভেণ্ট ভাল মানে সমাজ সেৱক ভাল মানে খেতিয়ক বা তেনেকুৱা মানে গুণগত মানৰ ব্যক্তি যাতে আমি মানে ওলাই নিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ ধন্যবাদ।